মই মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজলৈ মই বৰগীতৰ মূল ভাৱ লৈ আহিছোঁ। মূল ভাৱ মানে গম পাইছে নাই, বৰগীতটোত কি বুজাইছে, গোটেই বৰগীতটোৱেনো কি বুজাইছে, আমি সেইটো গদ্য আকাৰত লিখিব লাগিব, সাৰাংশ। ঠিক আছে। আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট মহাপুৰুষ মাধৱদেৱ বিৰচিত বৰগীতটি বসন্তৰ আগত বন্ধা। আমাৰ পাঠ্যপুথি মানে আমাৰ কিতাপত, পাঠ্যপুথি, পুথি মানে কিতাপ, এই আমাৰ কিতাপত সন্নিৱিষ্ট, সন্নিৱিষ্ট মানে থকা মহাপুৰুষ মাধৱদেৱ বিৰচিত, কোনে লিখিছে বৰগীতটো? মহাপুৰুষ মাধৱদেৱ বিৰচিত মানে ৰচিত বৰগীতটি বসন্তৰ আগত বন্ধা। বৰগীতটি কি ৰাগত বন্ধা আছে? বসন্তৰ আগত বন্ধা। দাৰ্যভক্তিৰ উৎকৃষ্ট নিদৰ্শন বৰগীতটিৰ মাজেৰে মাধৱদেৱে নাম ধৰ্ম প্ৰচাৰ কৰে। এই বৰগীতটোৰ মাজেৰে মাধৱদেৱে কি ধৰ্ম? নাম ধৰ্ম। নাম ধৰ্ম কোনে প্ৰচাৰ কৰিছিলে? শংকৰদেৱে, হয় নাই? এই বৰগীতটিৰ মাজেৰে মাধৱদেৱে কি নাম ধৰ্ম প্ৰচাৰ কৰিছে। ঠিক আছে। এই কি ভক্তিৰ ভাৱ আছে তাত? বৰগীতটিত দাৰ্য ভক্তিৰ, বৰগীতটিৰ মাজেৰে কি ভক্তিৰ ভাৱ প্ৰকাশ কৰে? দাৰ্য ভক্তিৰ ভাৱ। ঠিক আছে। এইটো এটা প্ৰশ্ন আহে। আৰু বৰগীতটো কি ৰাগত বন্ধা? বসন্তৰ আগত বন্ধা। এইটো এটা শ্বৰ্ট কুৱেশ্যন আহে। ঠিক আছে। নাম ধৰ্ম প্ৰচাৰ কৰে। অসীম মহিমাময় হৰি, অসীম, অসীম মানে যাৰ সীমা নাই। আমি প্ৰতিটো বস্তুৱে এটা সীমা পাওঁ, এখন টেবুল এখনৰ ইয়াৰ পৰা ইয়ালৈকে, কিন্তু অসীম, যাৰ সীমা নাই, মহিমাময় হৰি, ভগৱানৰ মহিমা ঢেৰ, হৰি মানে ভগৱান, ভগৱানৰ মহিমা অশেষ, এতিয়াই ভাল এতিয়াই বেয়া, কেনেকুৱাবিলাক হয় নাই, চব ভগৱানৰ মহিমা। তেওঁৰ সীমা আমি নাপাওঁ কেতিয়াও। তেওঁৰ মহিমা পাৰাপাৰহীন, পাৰাপাৰহীন, হীন মানে নাইকিয়া, পাৰ নোপোৱা, অপাৰ। যোগসিদ্ধ পুৰুষেও তেওঁক লাভ কৰিবলৈ ধ্যান কৰে। যিবিলাক যোগসিদ্ধ, যিবিলাক সিদ্ধ পুৰুষ আছে, যিবিলাক ফলপ্ৰসূ পুৰুষ, সিহঁতেও ভগৱানক লাভ কৰিবৰ কাৰণে কৈছে ধ্যান কৰিছিলে আগৰ দিনত, হয়নে নহয়? ধ্যান গৈ পৰ্বতে পাহাৰে গৈ গুহাৰ মাজত ধ্যান কৰিছিলে, তাৰ কাৰণে ভগৱানক পাব পাৰে। নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায়, নিগম শাস্ত্ৰও তেওঁক মানে ভগৱানক বিচাৰি নাপায়। বয়ন শিল্পীয়েও তেওঁৰ মহিমা সীমা নিৰ্ধাৰণ কৰিব। বয়ন শিল্প, বয়ন মানে কাপোৰ বোৱা, হয় নাই? সেই শিল্পই তেওঁ মহিমা সীমা নিৰ্ধাৰণ কৰিব নোৱাৰে। কিমাননো ভগৱানৰ মহিমানো কিমান কি, সেইটো কেতিয়া সীমাবদ্ধ নহয়, অসীম। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে। এতিয়া চোৱা, যোগসিদ্ধ পুৰুষেও ধ্যান কৰি বছৰ বছৰ ধৰি ধ্যান কৰিও যাক পোৱা নাই, আমি নৰমনিছে কেনেকৈ পাম? আমি সাধাৰণ মানুহে কেনেকৈনো ভগৱানক উপলব্ধি কৰিম, ফিল কৰিম, সেই বুলি আমাক মহাপুৰুষজনে ক'বলৈ বিচাৰিছে। আমাৰ মানুহ সাধাৰণ মানুহ, আমি সাধাৰণ মানুহ, হয় নাই? আমি ক'ত ধ্যান কৰোঁ? আমি ধ্যান কৰিলেও ক'ত আগৰ দিনৰ মানুহৰ নিচিনা ধ্যান কৰিব পাৰিছোঁ? নাই পৰা নহয়। তেওঁলোকেতো ঘৰ দুৱাৰ এই মায়া সংসাৰ ত্যাগ কৰি ধ্যান কৰিছিলে, হয় নাই? আৰু আমি চোৱা, আমিতো সাধাৰণ মানুহ হৈ আমি সাধাৰণ নৰমনুষ্যই কেনেকৈ ভগৱানক পাম? বিষয় বিকলত আঁতৰ হোৱা মানুহৰ মুক্তি লাভৰ একমাত্ৰ উপায় তেওঁ দুখনি। বিষয় মানে শাৰীৰিক দুখ কষ্ট, আমাৰ সংসাৰৰ দুখ কষ্ট, আমাৰ সংসাৰ পাতি চলিছোঁ, তাত মায়া মোহ, ল'ৰা ছোৱালী, ধন সম্পত্তি, এইবোৰলৈ সদায় বিষয় বিকল, কাম নকৰা, আঁতৰ হোৱা, এইবোৰ আমাৰ মোহিত হোৱা, আমি এইবোৰ লাগে বুলি লোভ মোহ, এইবোৰত মুক্তি লাভৰ একমাত্ৰ, এইবোৰৰ পৰা আমাৰ এই লোভ মোহ নাইকিয়া কৰিবলৈ বা এই বিষয় বাসনাৰ পৰা হাত সাৰিবলৈ একমাত্ৰ উপায় হৈছে তেওঁৰ দুখন। তেওঁ মানে ভগৱানৰ দুখৰি চৰণ, অৰ্থাৎ তেওঁৰ চৰণত শৰণ ল'ব লাগিব। কৃষ্ণৰ চৰণত শৰণ ল'লেহে আমি এইবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰিম। সেয়ে গুৰুজনাই পাৰ্থিৱ সংসাৰৰ পৰা মুক্তি লাভৰ বাবে ঈশ্বৰৰ চৰণকে মূল পায়। সেইকাৰণে ভগৱানৰ চৰণকে আমাৰ নিজৰ মেইন আমাৰ প্ৰধান। আমি যে ভগৱন্তৰ ওচৰত শৰণ ল'ব লাগে, ভগৱানৰ নাম ল'ব লাগে, সেই কথাটোৱে আমাক এই বৰগীতটিৰ মাজেৰে গুৰুজনাই বুজাবলৈ বিচাৰিছে। এই বৰগীতটিৰ মূল ভাৱ, এই বৰগীতটিৰ মাজেৰে গুৰুজনাই আমাক কি কৰিছে? এই যে আমি ভগৱন্তৰ চৰণে, আমি মানে ভগৱানৰ যোগেদিহে আমি মুক্তি লাভ কৰিব পাৰোঁ। ভগৱানৰ চৰণত আমি শৰণ ল'লেহে, আমি বিনা শৰণত একো কৰিব নোৱাৰোঁ। আমি যিমানে যি কৰোঁ লাগে, আমাৰ গুৰু অবিহনে, আমাৰ ভগৱন্তৰ শৰণৰ অবিহনে, ভগৱানৰ নামৰ বাহিৰে আমাক একোৱে উদ্ধাৰ কৰিব নোৱাৰে। আমাৰ নাম ধৰ্ম, আমি ভগৱানৰ নাম ল'লে আমাৰ কি হ'ব? সকলো উদ্ধাৰ হ'ব, আমি সকলোৰ পৰা পৰিত্ৰাণ পাব পাৰিম। আমাৰ যিমান লোভ মোহ আছে, এইবিলাক মায়াৰ জাল, এইবিলাকৰ পৰা হাত সাৰিবলৈ হ'লে আমি ভগৱানৰ দুখনি চৰণত, আমাৰ সেই ভগৱানৰ চৰণ, চৰণ মানে ভৰি, এই চৰণ যুগলে আমাৰ কাৰণে পৰম ধন বুলি ভাবিব লাগিব। এই কবিতাটো, এই বৰগীতটিৰ মাজে কবি আমাক মহাপুৰুষজনাই তাকে বুজাব বিচাৰিছে। আৰু এই কবিতাটো কি ৰাগত বন্ধা?
প্ৰথম আমি লিখিব লাগিব বসন্তৰ আগত, আৰু মূল ভাৱ লিখিলে সদায় প্ৰথমে কোনে লিখিছিলে আৰু কি তাৰ মেইন বস্তুবিলাক আমি লিখিব লাগিব। ঠিক আছে, হ'ব, আজিলৈ ইয়াতে সামৰোঁ। ভালদৰে বুজিবলৈ চেষ্টা কৰিবা, আৰু নুবুজিলে মোক প্ৰশ্ন কৰিবা। ঠিক আছে, হ'ব, থেংক ইউ, ধন্যবাদ।